নমস্কাৰ প্ৰিয় দৰ্শক। মহাভাৰত হিন্দু ধৰ্মগ্ৰন্থৰ ভিতৰত আন এখন পবিত্ৰ ধৰ্মগ্ৰন্থ। এই ধৰ্মগ্ৰন্থখনত এনেকুৱা কিছুমান ঘটনাৰ বৰ্ণনা কৰা হৈছে যিবোৰে আমাৰ জীৱনক সঠিক আৰু শুদ্ধ পথেৰে আগুৱাই যাবলৈ শিকায়। আজিৰ ভিডিঅ'টিত মই আপোনালোকক ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ লগত জড়িত এনেকুৱা এটি প্ৰসংগ লৈ আহিছোঁ, যিটো শুনিলে আপুনি আচৰিত হৈ যাব। যিটো কথা ভগৱান শ্ৰীকৃষ্ণৰ মুখত শুনি অৰ্জুন স্তম্ভিত হৈ গৈছিল। প্ৰিয় দৰ্শক, এই চেনেলটিলৈ যদি আপুনি নতুনকৈ ভুমুকি মাৰিছে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব, আগলৈ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। আহকচোন ভিডিঅ'টিৰ মাজলৈ আগবাঢ়ো। এই ঘটনাটো ঘটিছিল মহাভাৰত যুদ্ধৰ শেষৰ দিনটোত। যুদ্ধৰ শেষৰ দিনা দানবীৰ কৰ্ণক বধ কৰাৰ পিছত যেতিয়া অৰ্জুনে তেওঁৰ শিবিৰলৈ উভতি আহিছিল, তেতিয়া তেওঁ শ্ৰীকৃষ্ণক কৈছিল, হে মাধৱ, কৰ্ণৰ বৰ অহংকাৰ আছিল নিজৰ ধনুৰ্বিদ্যাৰ জ্ঞানৰ ওপৰত। সকলো সময়তে তেওঁ মোৰ লগত প্ৰতিযোগিতা কৰিব বিচাৰিছিল। যিজন কৰ্ণৰ শিৰ আমি 5জন ভাতৃৰ ওচৰত কোনোদিনো নত হোৱা নাছিল, সেইজন কৰ্ণৰ শিৰ আজি মই তেওঁৰ দেহৰ পৰা বিচ্ছিন্ন কৰি পেলাইছোঁ। তেওঁৰ সকলো ধৰণৰ অহংকাৰ মই ভাঙি চুৰমাৰ কৰি পেলাইছোঁ মাটিৰ লগত। দেখিলেনে কেশৱ, আপুনি সকলো সময়তে এনেই কৰ্ণৰ প্ৰশংসা কৰিছিল। প্ৰকৃত সত্য কিন্তু এইটোৱে যে মই তেওঁক বাৰে বাৰে পৰাজিত কৰিছোঁ। অৰ্জুনৰ এই অহংকাৰেৰে ভৰা কথাবোৰ শুনি প্ৰথমতে শ্ৰীকৃষ্ণই হাঁহিছিল, কিন্তু তাৰপিছত তেওঁ কৈছিল, হয়, এইটো সত্য, তুমি কৰ্ণক বহুবাৰ পৰাজিত কৰিছা, কিন্তু তাৰ অৰ্থ এইটো নহয় যে কৰ্ণ এজন শ্ৰেষ্ঠ যোদ্ধা নাছিলে। ভগৱান শ্ৰীকৃষ্ণৰ মুখত এই কথা শুনি অৰ্জুনৰ বহুত খং উঠিছিল। তেওঁ কৈছিল, হে মাধৱ, আপুনি কি ক'ব বিচাৰিছে? তেতিয়াহ'লে মই শ্ৰেষ্ঠ যোদ্ধা বা শ্ৰেষ্ঠ ধনুৰ্ধৰ কোনোটোৱেই নহয় নেকি? শ্ৰীকৃষ্ণই আকৌ হাঁহিছিল আৰু কৈছিল, ভীষ্ম পিতামহ, তুমি চলোৱা তীৰৰ বাবেইতো তীৰ শয্যাশায়ী। তাৰ অৰ্থ কি সেইটোৱে তুমি পিতামহতকৈ শ্ৰেষ্ঠ? এই প্ৰশ্নটোৰ উত্তৰত অৰ্জুনে কৈছিল, কেশৱ, পিতামহতকৈ মই কোনোদিনেই শ্ৰেষ্ঠ নাছিলোঁ, কিন্তু কৰ্ণতকৈ মই প্ৰকৃততে শ্ৰেষ্ঠ। মই বুজিব পৰা নাই আপুনি কিয় সকলো সময়তে কৰ্ণৰ প্ৰশংসা কৰে। আপোনাৰ মনত আছেনে, যেতিয়া কুৰুক্ষেত্ৰৰ যুদ্ধত মই কৰ্ণৰ ৰথৰ ওপৰত তীৰ চলাইছিলোঁ, কৰ্ণৰ ৰথ মোৰ তীৰৰ প্ৰভাৱত 10 খোজ পিছুৱাই গৈছিল, কিন্তু কৰ্ণৰ বাণৰ প্ৰহাৰত আমাৰ ৰথ কেৱল 2 খোজ পিছুৱাই গৈছিল। এইবাৰো আপুনি নক'বনে ময়েই শ্ৰেষ্ঠ ধনুৰ্ধৰ? তেতিয়া কৃষ্ণই কৈছিল, নহয় পাৰ্থ, তুমি মোৰ সকলোতকৈ প্ৰিয়, তোমাক মই মোৰ বিশ্বৰূপ দৰ্শন কৰাইছিলোঁ, তুমি জানাই মই কোন। অৰ্জুনে কৈছিল, হয় কেশৱ, মই জানো আপুনি ত্ৰিজগতৰ স্বামী। কৃষ্ণই কৈছিল, তেতিয়াহ'লে পাৰ্থ, তুমি এইটোও জানা যে মই ত্ৰিজগতৰ সম্পূৰ্ণ ভাৰ বহন কৰি ৰথত বহিছিলোঁ। কাৰো ক্ষমতা নাছিল আমাৰ ৰথক পিছলৈ ঠেলি দিবলৈ, কিন্তু কৰ্ণৰ তীৰৰ প্ৰহাৰত আমাৰ ৰথ 2 খোজ পিছলৈ গৈছিল, আৰু তুমি কৰ্ণৰ ৰথক মাত্ৰ 10 খোজ পিছুৱাই দিছিলা। এতিয়া তুমিয়েই কোৱা, কাৰ তীৰৰ শক্তি বেছি? পাৰ্থ, আচলতে কৰ্ণ তোমাৰ প্ৰথম শত্ৰু নহয়, কিন্তু প্ৰথম শত্ৰু হ'ল তোমাৰ অহংকাৰ। এই কাৰণেই তুমি তোমাৰ প্ৰথম শত্ৰুৰ অধীনত এইটো ভাবিছা যে কৰ্ণক বধ তুমি কৰিছা। এই কথাবোৰ শুনাৰ পিছত অৰ্জুনৰ আৰু খং উঠিছিল। তেওঁ কৈছিল, মাধৱ, ৰথ পিছুৱাই দিয়াৰ কথা মই মানিছোঁ, কিন্তু কৰ্ণক বধ যে মই কৰা নাই, এই কথাটো মই
জানিব পৰা নাই। শ্ৰীকৃষ্ণই কৈছিল, হে পাৰ্থ, তুমি কৰ্ণক বধ কৰা নাই, তুমি কেৱল মাত্ৰ এটি নিমিত্ত আছিলা কৰ্ণক হত্যা কৰাটো। আচলতে কৰ্ণৰ মৃত্যু পৰশুৰামৰ অভিশাপৰ কাৰণে হৈছিল। শ্ৰীকৃষ্ণৰ মুখত এই ধৰণৰ কথা শুনি অৰ্জুন আচৰিত হৈ গৈছিল। তেওঁ কৃষ্ণক সুধিলে, হে মাধৱ, কি অভিশাপ? প্ৰভু, মোক দয়া কৰি সবিশেষ বৰ্ণনা কৰক। ইয়াৰ পিছত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, যেতিয়া তোমাৰ গুৰু দ্ৰোণাচাৰ্য কৰ্ণক বিদ্যা শিক্ষা দিয়াৰ কাৰণে মানা কৰিছিল, তেতিয়া কৰ্ণই ব্ৰাহ্মণৰ ৰূপ ধৰি মহেন্দ্ৰ পৰ্বতলৈ গৈছিল পৰশুৰামৰ পৰা অস্ত্ৰবিদ্যাৰ জ্ঞান অৰ্জন কৰিবলৈ। কৰ্ণই এই কাম কৰিব লগাত পৰিছিল কাৰণ পৰশুৰামে কেৱল ব্ৰাহ্মণসকলকহে শিক্ষা দিছিল। তাতে কৰ্ণই পৰশুৰামৰ পৰা অস্ত্ৰবিদ্যাৰ লগতে বহুতো বিদ্যাৰ জ্ঞান অৰ্জন কৰিছিল। এদিনাখন কৰ্ণৰ কোলাত মূৰ পেলাই গুৰু পৰশুৰামে কৈছিল, এতিয়া এটি পৰুৱা কৰ্ণৰ কাষলৈ আহি তেওঁৰ ভৰিত কামুৰিছিল। তাৰ ফলত কৰ্ণৰ ভৰিৰ পৰা তেজ ওলাইছিল, কিন্তু গুৰু টোপনিত থকাৰ বাবে তেওঁ ভৰিৰ বিষ সহ্য কৰি গৈছিল। অলপ সময় যোৱাৰ পিছত গুৰু পৰশুৰামৰ টোপনি ভাঙি গৈছিল আৰু তেওঁৰ দৃষ্টি কৰ্ণৰ ভৰিখনৰ ওপৰত পৰিছিল। গুৰু পৰশুৰামে সকলো বুজি পাইছিল। তেওঁৰ বহুতো খং উঠিছিল। খঙেৰে কৈছিল, কৰ্ণ, তুমি মোক মিছা কথা কৈছা। তুমি ছল কৰি মোৰ পৰা বিদ্যা লাভ কৰিছা। তুমি ব্ৰাহ্মণ হ'বই নোৱাৰা, কাৰণ ক্ষত্ৰিয়ৰ বাহিৰে এই বিষ কোনেও সহ্য কৰিব নোৱাৰে। কোৱা, তুমি কোন? গুৰু পৰশুৰামক এনেকৈ খং উঠা দেখি কৰ্ণই তেওঁৰ চৰণত বাগৰি পৰিছিল। গুৰুদেৱ, মই এজন সুতপুত্ৰ। কৰ্ণৰ এই কথা শুনি পৰশুৰামৰ অতিপাত খং উঠিছিল। তেওঁ কৰ্ণক অভিশাপ দিছিল যে যি সময়ত মই দিয়া বিদ্যা তোমাৰ সকলোতকৈ বেছি প্ৰয়োজন হ'ব, তেতিয়াই তুমি তোমাৰ সকলো বিদ্যা পাহৰি যাবা। এই অভিশাপৰ কাৰণে কৰ্ণই মৃত্যুবৰণ কৰিব লগা হৈছিল। আৰু পাৰ্থ, এইটো শুনিলে তুমি আৰু আচৰিত হবা যে কৰ্ণই এই যুদ্ধ নিজৰ ইচ্ছাৰে হাৰিছিল। এই কথা শুনি অৰ্জুনৰ মুখৰ মাত হেৰাই গৈছিল। তেওঁ ক'লে, প্ৰভু, এইবোৰ আপুনি কি কথা কৈছে? মই একোৱে বুজিব পৰা নাই। শ্ৰীকৃষ্ণই কৈছিল, হয় পাৰ্থ, তুমি নাজানা। কৰ্ণ সেনাপতি হোৱাৰ পিছত মই তেওঁৰ ওচৰলৈ গৈছিলো ধৰ্মৰ পথত থাকি যুদ্ধ কৰাৰ উদ্দেশ্যে। কিন্তু কৰ্ণই তেতিয়া মোক কৈছিল, দুৰ্যোধন যিমানেই অধৰ্মৰ পথত নচলক কিয়, তথাপিতো বন্ধু দুৰ্যোধনৰ ওচৰত থাকি বন্ধুত্ব পালন কৰাটোৱেই পৰম ধৰ্ম, যাৰ বাবে তেওঁ প্ৰাণ বিসৰ্জন দিবলৈ প্ৰস্তুত। তথাপিতো বন্ধুক তেওঁ নিৰাশ নকৰে। আৰু কৰ্ণই এইটোৱে কৰিছিল। কৰ্ণই অধৰ্মৰ পথত চলিছিল, নিজৰ প্ৰাণ দি ধৰ্মৰ পথ মুকলি কৰি দিছিল। পাৰ্থ, তুমি আচলতে কৰ্ণৰ মনটো ভালকৈ চিনিবই পৰা নাছিলা। কৰ্ণৰ আত্মা এটি শুদ্ধ মহান আত্মা। এনেকুৱা শুদ্ধ মনৰ মানুহ যুগ যুগ ধৰি মাত্ৰ এবাৰ দুবাৰহে জন্ম লাভ কৰে। সকলোৱে কৰ্ণক দানবীৰ বুলি এনেই নকয়। যোৱাৰ আগতেও কৰ্ণই তেওঁৰ দান ধৰ্ম পালন কৰিছিল। পাৰ্থ, তুমি যদি কোনোবা দিনা কৰ্ণৰ জীৱনৰ সম্পূৰ্ণ সত্য জানিব পাৰিলাহেঁতেন, তেতিয়াহ'লে এই পৃথিৱীৰ মাটিত মূৰ দোৱাই কৰ্ণক তুমি প্ৰণাম কৰিলাহেঁতেন। শ্ৰীকৃষ্ণৰ মুখত এই কথাবোৰ শুনি অৰ্জুন আচৰিত হৈছিল আৰু কৃষ্ণৰ চৰণত ক্ষমা বিচাৰিছিল, নিজৰ ভুল বুজিব পাৰি। প্ৰিয় দৰ্শক, আপোনাৰ দিনটো শুভ হওক। ধন্যবাদ।